ইমরান খানক ভারত আক্রমণ করা আহ্বান পাক অধিকৃত কাশ্মীর প্রধানমন্ত্রী। পাকিস্তানের প্রধানমন্ত্রী ইমরান খান আর পাক অধিকৃত কাশ্মীর প্রধানমন্ত্রী রাজা ফারুক হায়দৰৰ। পাকিস্তান অধিকৃত কাশ্মীর প্রধানমন্ত্রী রাজা ফারুক হায়দৰে পাকিস্তানের প্রধানমন্ত্রী ইমরান খানক সেনার বাহিনীর জড়িয়তে ভারত আক্রমণের করা আহ্বান জানাইছে। বাতৰি অনুসৰি কোভিড-19 সংহাৰৰ মাজেৰে সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত থকা গাঁওসমূহ ভ্ৰমণ কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত এই মন্তব্য আগবঢ়ায়। প্ৰধানমন্ত্ৰী ইমৰান খানে এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবই লাগিব আৰু কিছু শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব লাগিব। কেৱল মৌখিক বিবৃতিৰে কাম নহ'ব, আপুনি আগবাঢ়ি আহিবই লাগিব আৰু আপোনাৰ সেনা বাহিনীক ভাৰত আক্ৰমণ কৰিবলৈ নিৰ্দেশ দিয়ক, তেওঁ উদ্ধৃতিৰে বাতৰিত এইদৰে কোৱা হৈছে। ৰাজা ফাৰুক কাশ্মীৰ সম্পৰ্কত তেওঁ বিতৰ্কিত মন্তব্যৰ বাবে পৰিচিত। কেইমাহমান পূৰ্বে তেওঁ আকৌ কৈছিল যে জম্মু কাশ্মীৰত সশস্ত্ৰ সংগ্ৰামৰ অব্যাহত থাকিবই লাগিব। সম্প্ৰতি কৰোনা ভাইৰাছ সংক্ৰমণৰ ফলত পাকিস্তানৰ পৰিস্থিতি ভাল নহয়। তদুপৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো পাকিস্তানৰ স্থিতি দুৰ্বল হৈ পৰিছে। এনে সময়তে প্ৰাক অধিকৃত কাশ্মীৰ প্ৰধানমন্ত্ৰী ৰাজা ফাৰুকৰ এনে বিতৰ্কিত মন্তব্যই দেশখনলৈ বিপদ মাতি অনাৰ বাহিৰে আন একো উদ্দেশ্য সাধন কৰিব নোৱাৰে বুলি ভাবে পৰ্যবেক্ষক মহলে। ব্যুৰ ৰিপৰ্ট, নৰ্থ ইষ্ট টাইম।